আলাপ আলোচনাৰ মাজেৰেহে সিদ্ধান্ত হ'ব। জুবিন দাক জীয়াই থকা কালতো আমি বুলি নহয়, তেখেতৰ পৰিয়ালৰ আজি জুবিন দাক আমি আধা বাটতে হেৰুৱাইছোঁ। বহুত তেখেতৰ লগত কৰিবলগীয়া কাম থাকি গ'ল, তেওঁৰ লগত পাতিবলগীয়া বহুত কথা থাকি গ'ল। মই দিনত আহিব নোৱাৰোঁ, মানুহে ঘেৰি ধৰে চেলফি উঠিবলৈ, মানুহটোৰ লগত খন্তেক নিয়লে বহিবলৈ সময় পোৱা নাই। এমাহ হৈ যোৱাৰ পিছত ভাবিছিলোঁ মানুহ কমিব, কোনোবা এদিন ৰাতি গৈ বহিমগৈ, 1.5 ঘণ্টা 2 ঘণ্টা শান্তিৰে বহিম। তাৰ মাজত এইবিলাক ওলাইছে কিবা SOP কিবা কিবি, ভাল নহয় এইবোৰ কথা। আলাপ আলোচনাৰ মাজে হ'ব লাগে। আৰু মই যিহেতু SOPটো কোনে দিছে, অসম চৰকাৰে দিছে নহয় জানো, গতিকে চৰকাৰৰ ভিতৰত তেওঁলোকৰ এইবোৰ থাকিব, দলৰ ভিতৰত চৰকাৰৰ ভিতৰত তেওঁলোকৰ ডিক্টেটৰশ্বিপ থাকিব পাৰে, এইবিলাক আমাক ক'বলগীয়া নাই। কিন্তু যিহেতু অসম চৰকাৰ আৰু অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই এটাই অনুৰোধ জনাম যে ইয়ালৈ আমাৰ নিচিনা বা পৰিয়ালৰ মানুহে হওক বা অসমৰ অৰঙে দৰঙে সিঁচৰতি হৈ থকা জুবিন গাৰ্গ ডাঙৰীয়াৰ অলেখ ব্যক্তিগত স্তৰৰ বন্ধু আছে, যিয়ে অকণমান তেখেতক আগতে যেনেদৰে বিচাৰিছিল ব্যক্তিগতভাৱে লগ পাব বিচাৰে। গতিকে এই SOP ব্যৱস্থাটো ভাল লগা নাই। ইয়াত যদি কিবা অপ্ৰীতিকৰ পৰিস্থিতি হোৱা যেন অনুভৱ কৰিছে, তেনেহ'লে সুন্দৰভাৱে আৰক্ষী মোতায়েন কৰক আৰু 2টা চিফ্ট কৰি দিয়ক। বোলে 12টা বজালৈকে এখিনি থাকিব আৰু 12টা বজাৰ পিছত এখিনি থাকিব, কাৰণ দিনততো অকল ট্ৰেফিকে চলি যাব চাগে আৰু আৰক্ষীটো অভাৱ নাই। কিমান অদৰকাৰী মানুহক আপোনালোকে এনেই বডিগাৰ্ড দি থৈছে মিছামিছি। ইয়াত লৈ আহক, ৰাইজো শান্তি পাব, কোনো ধৰণৰ সংঘাতত নাহে কথাটো। আৰু মই এইটোৱে বিচাৰিম যে আপোনালোকে এটা সুন্দৰ সিদ্ধান্ত লওক আৰু এই কথাবোৰ ৰাইজৰ লগত মিলি সিদ্ধান্ত ল'ব, একপক্ষীয়ভাৱে কোনো সিদ্ধান্ত নল'ব। কাৰণ যিকোনো মুহূৰ্ততে সংঘাতৰ উদ্ভৱ হ'ব পাৰে আৰু সংঘাত আমি নিবিচাৰোঁ। আমি অসমখন শান্ত হৈ থকা বিচাৰোঁ, শান্তিৰে থকা বিচাৰোঁ, সংঘাত নিবিচাৰোঁ। আজি এনেকুৱা ধৰণৰ ডিক্টেটৰশ্বিপ জুবিন দা থকা হ'লে এনেকৈ ৰাতি 3টা বজাত ওলালে। আজি তেখেত নাই কাৰণে এনেকুৱা এটা ব্যৱস্থা আকৌ হ'বলৈ নিদিওঁ। আমি আছোঁ, আমাৰ লগত ৰাইজ থাকিব লাগিব, মই অকলে নহয়, ৰাইজ থাকিব লাগিব। ইয়াত কোনো ধৰণৰ ডিক্টেটৰশ্বিপ হ'ব নোৱাৰে। গতিকে মোৰ এইটোৱে ক'বলগীয়া, দাদাৰ লগত মই বহুত কথা পাতিবলগীয়া আছিল আজি, সেইটো বুলি আহিছিলোঁ, কিন্তু এতিয়াও নাই, মানে শান্ত পৰিৱেশটো নাই, মই কনচেনট্ৰেট কৰিব নোৱাৰিম। গতিকে মই এইটোৱে ক'ম যে SOP নালাগে আৰু সকলোকে আহ্বান জনাইছোঁ ভাইহঁতক যে দাদাৰ ওচৰলৈ আগতে তোমালোক যেতিয়া আহিছিলা, এনেকৈ আহিছিলা, ৰাতি আহিছিলা। আমাৰ এখন জনগোষ্ঠীয় ৰাজ্য, গতিকে মানে কি আৰু বাঁহ জ্বলোৱা বুলি কয়, বাঁহ জ্বলোৱাৰ 5 দিনাই বহুত দেৱ শিশুৰ মুখত সাজ লগাই দিয়া হয় বা বিভিন্ন জনগোষ্ঠীয় পানীয় লগাই দিয়া হয়। গতিকে মদ খোৱাটো বহুত মানুহৰ কাৰণে খুব অস্পৃশ্য কথা হ'লেও জনগোষ্ঠীয় আমাৰ সমাজবোৰত, মংগোলীয় সমাজবোৰত একো অস্পৃশ্য কথা নহয়, কিন্তু সকলো কণ্ট্ৰলত থাকিব লাগে। আৰু এয়া জুবিনদাৰ ঠাই, গতিকে ইয়াত আহি কোনো হুলস্থুল কৰিব নালাগে। হুলস্থুল কৰিলে জুবিনদা থকালেও পিটলেহেঁতেন কিন্তু তহঁতক। গতিকে ইয়াত কোনো হুলস্থুল কৰিব নালাগে, লিমিটত খাই লিমিটত গুচি যাবি। ল'ৰা ছোৱালীবোৰ আহি থাকিলে ভাল, ইয়াৰ ধুনীয়া এটা ধাবাবোৰ চলিব, ব্যৱসায়িক প্ৰতিষ্ঠান চলিব, এইডোখন এখন টুৰিজিম ক্ষেত্ৰলৈ উন্নীত হ'ব। খালি সকলো শান্তি শৃংখলা বজাই ৰাখিব লাগে, চব মানুহ একে নহয়, সেইকাৰণে আৰক্ষীৰ ব্যৱস্থা কৰক। আৰক্ষীয়ে মাৰপিট কৰিবলৈ আৰক্ষী নহয়, পৰিস্থিতিটো কণ্ট্ৰল কৰিবৰ কাৰণে, নমিনেল কৰিবৰ কাৰণে। গতিকে এইখিনিয়ে মোৰ ক'বলগীয়া কথা। পুনৰবাৰ অসম চৰকাৰক অনুৰোধ জনাইছোঁ, মাননীয় মুখ্যমন্ত্ৰী মহোদয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ, SOP প্ৰত্যাহাৰ কৰি ইয়াত 2টা চিফ্টত আৰক্ষী মোতায়েন কৰক আৰু যাতে খুব নিয়াৰিকৈ যাৰ মন যায়
সিয়ে যেতিয়াই মন যায় আহিব পাৰে। ইয়াতো আহি সুৰাপান কৰে বুলি কৈছে, ইয়াত আহি সুৰাপান কৰে। ক'ৰবাত বাহিৰত সুৰাপান কৰাটো অপৰাধ বুলি নকওঁ, আমি নৱপ্ৰজন্মক সুৰাপান নকৰিবলৈ কওঁ, কিন্তু ৰাতি কোনোবাই অকণমান খায় এইটোনো কি ক'ম আৰু, ক'বলগীয়া একো নাই। দাদা আমি যিটো পৰিৱেশ দেখিছোঁ এতিয়াও এফালে মায়াবিনী চলি আছে, কণ শিশুৰ পৰা বৃদ্ধ লোকলৈকে আমি ইয়াত দেখা পাইছোঁ, সকলো আহিছে নিশাই 12টা বজাতো। কিন্তু সকলো আহিব। জীয়াই থকা কালতো জুবিন দাক অকলে লগ পাবলৈ বহুত কষ্ট কৰিবলগীয়া হৈছিলে, গতিকে এতিয়াও মইতো নাভাবোঁ গৰিমা বৌ অকণমান সময়ৰ কাৰণে অকলে পাইছে, নাই পোৱা। গতিকে সকলোৱে অকণমান লগ পাবলৈ বিচাৰিব অকলে, আৰু সেইখিনি সময়লৈকে আমি সকলোৱে খোলা ৰাখিব লাগিব। ধন্যবাদ।